নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল শুভু আছামলৈ আৰু আজি আমি আৰম্ভ কৰিব ওলাইছো ক্লাছ 7 ৰ যেটো অনুশীলনী 4C লেসন আছে সেই 4C লেসনৰ কেইটামান অংকৰ ভিতৰত মই যেটো বি আছে বি নম্বৰ আছে তাৰ 2 নম্বৰ প্ৰশ্নটো লৈছো সেই 2 নম্বৰ প্ৰশ্নটো মই সমাধান কৰি দিম আৰু বাকিখিনি তোমালোকে ট্ৰাই কৰিবা যদি কিবা অসুবিধা হয় তেতিয়ালে আমাৰ গ্ৰুপ আছে সেই গ্ৰুপত তোমালোকে আলোচনা কৰিব পাৰিবা তো আহা আমি প্ৰথমতে আৰম্ভ কৰোঁ প্ৰথমতে আমি প্ৰশ্নটো এবাৰ পঢ়ি লৈছো ইয়াত দিয়া আছে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি আৰু 10 বছৰ আগতে অবনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান মই প্ৰথমতে কৈ লব বিচাৰিছো আমি ইয়াৰ আগত সমীকৰণ সমাধান কৰিবলৈ শিকিছো চলক ধ্ৰুৱক এইবিলাকৰ বিষয়ে শিকিছো আজি সেই চলক আৰু ধ্ৰুৱক চলকৰ সহায়ত আমি কি কৰিম এই অংকটো সমাধান কৰিবলৈ যত্ন কৰিম তো প্ৰথমতে আমি চাওঁ প্ৰথম লাইনটো যদি আমি অলপ ভালকে পঢ়ি লওঁ তেতিয়া আমি দেখা পাম যে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি বুলি কৈছে মানে আমি এই প্ৰশ্নটো বুজি পাব লাগিব যে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি বুলি কৈছে অৰ্থাৎ যদি আমি হিমানীৰ বয়সটো গম পাওঁ তেতিয়া হলে অবনীৰ বয়সটো নিশ্চয় আমি উলিয়াব পাৰিম তো তাৰ কাৰণে যেহেতু ইয়াত হিমানীৰ বৰ্তমান বয়সটো ইয়াত কতো প্ৰশ্নত কৈ দিয়া নাই সেই কাৰণে আমি কি কৰিম চলকৰ সহায় লব পাৰিম অৰ্থাৎ আমি চাওঁ লেট আমি হিমানীৰ বয়সটো ধৰি লৈছো আমি কি কৈছো হিমানীৰ বয়স ধৰি লৈছো হিমানীৰ বয়স হৈছে x বছৰ তেতিয়া হলে প্ৰশ্নমতে আমি যদি চাওঁ যে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি মানে ইয়াৰ পৰা যদি আমি অবনীৰ বয়সটো নিৰ্ণয় কৰিব যাওঁ তেতিয়া হলে আমি কি পাম অবনীৰ বয়স কিমান বুলি কৈছে প্ৰশ্নত যে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি মানে হিমানীৰ যি বয়স আছে তাৰ পৰা 15 বছৰ বেছি বুলি কৈছে এখানে সকলোৱে নিশ্চয় বুজি পাইছা চলকৰ ধৰি পেলাই আমি অংক কৰিবলৈ শিকিছো আগতে হিমানীৰ বৰ্তমান বয়স যদি x বছৰ হয় প্ৰশ্নমতে কোৱা মতে অবনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি মানে যদি x হয় তেতিয়া হলে অবনীৰ বয়স হ'বগৈ x + 15 তাৰ পিছৰ শাৰীটোলৈ যাওঁ 10 বছৰ আগতে অবনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিল ইয়াত আমি ভালকে লক্ষ্য কৰিলে দেখিম ইয়াত 10 বছৰ আগতে বুলি এটা পইণ্ট আছে 10 বছৰ আগতে সেই 10 বছৰ আগতে মানে কি বুজায় ধৰি ললো কোনোবা এজন মানুহৰ বয়স আজিৰ পৰা আজি 20 বছৰ তেওঁৰ বয়স 20 বছৰ আছে এতিয়া 10 বছৰ আগতে তেওঁৰ বয়স নিশ্চয় কম আছিল 10 বছৰ আগত যেহেতু কৈছে সেই কাৰণে তেওঁৰ বয়স কিমান আছিল যদি 20 বছৰ হয় 10 বছৰ আগতে তেওঁৰ বয়স 10 বছৰ আছিল অৰ্থাৎ যদি এজন মানুহৰ বয়স 20 বছৰ হয় 10 বছৰ আগতে তেওঁৰ বয়স হ'বলৈ হলে 10 মাইনাস কৰিব লাগিব মানে তেওঁৰ বয়স হ'বগৈ 10 বছৰ ইয়াত কথাটো আমি লক্ষ্য কৰো যে 10 বছৰ আগতে বুলি কোৱাৰ কাৰণে আমি 10 টো বিয়োগ কৰিলো সেম পদ্ধতি মই ইয়াত ফলো কৰিম আমি চাওঁ 10 বছৰ আগৰ মেটাৰটো আমি সলভ কৰিলো 10 বছৰ আগত এতিয়া আমি চাওঁ হিমানীৰ বয়স কিমান আছিল হিমানীৰ বয়স আছিল x বছৰ তাইৰ বয়স 10 বছৰ আগতে কিমান থাকিব অৰ্থাৎ x - 10 বুলি লিখিব লাগিব যেহেতু তাই আজিৰ যেটো বয়স হেতু 10 বছৰ আগত কম আছিল সেই কাৰণে মই কি লিখিলো x - 10 ঠিক তেনেকৈ অবনীৰ বয়স কিমান হ'ব তাইৰো 10 বছৰ কম হ'ব 10 বছৰ আগত খুদিছে তাইৰ বয়স আছিল x + 15 তাৰ পৰা আমি -10 কৰিম সো ইয়াত আমি কি কৰিব পাৰিম ধ্ৰুৱক আছে দুইটা আমি কি কৰিব পাৰিম বিয়োগ কৰিব পাৰিম 15 পৰা 10 গলে আহি গল 5 এখিনলৈকে আমি সকলোৱে বুজিলো হিমানীৰ বৰ্তমান বয়সৰ পৰা কিমান 10 বছৰ আগৰ বয়সটো আমি উলিয়াই ললো এতিয়া প্ৰশ্নত কি কৈছে আমি চাওঁ প্ৰশ্নত কৈছে যে 10 বছৰ আগতে according to question লিখি ললো মানে প্ৰশ্ন মতে 10 বছৰ আগতে অবনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিল 10 বছৰ আগতে অবনীৰ বয়স কিমান আছিল x + 5 অবনীৰ বয়স 10 বছৰ আগতে x + 5 আছিল অবনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ
অৰ্থাৎ হিমানীৰ বয়স আছিল x - 10 অৱনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিল অৰ্থাৎ হিমানীৰ যি বয়স আছে 10 বছৰ আগত তাৰ 4 গুণ অৰ্থাৎ ইয়াত 4 এটা পূৰণ হৈ যাব এতিয়া আহো আমি ইয়াত এটা সমীকৰণ গঠন হৈছে x + 5 = 4 হোল ইনটু x - 10 এইটো আমি সমাধান কৰোঁ আগত যেনেকৈ সমীকৰণৰ সমাধান কৰিছিলোঁ ঠিক একে ধৰণে এইখিনি সমাধান কৰিম প্ৰথমতে ইয়াৰ মই ব্ৰেকেটটো উঠাই লৈছোঁ x + 5 4ৰে এই দুইটা পদকে কি হৈছে পূৰণ হৈ আছে তো 4ৰে যদি আমি xক পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 4x আৰু প্লাছৰ যিহেতু 4টো ধনাত্মক আৰু 10টো হৈছে তাৰ লগত পূৰণ হ'ব 4 আৰু 10টো পূৰণ হ'ব কিন্তু তাৰ আগত আমি কি কৰিব লাগিব চিনবিলাক পূৰণ কৰিব লাগিব অৰ্থাৎ 4ৰ আগত একো চিন নাই মানে সি ধনাত্মক তো 4ৰ লগত যদি -10 পূৰণ কৰোঁ তেতিয়া কি হ'ব প্লাছে মাইনাছে মাইনাছ হৈ 4 × 10 = 40 তাৰপিছত আমাৰ নিয়ম কি যে আমি সমীকৰণৰ চলকবোৰ এটা ফালে কৰিব লাগিব আৰু ধ্ৰুৱকবোৰ এটা ফালে কৰিব লাগিব আমি দেখিলোঁ ইয়াত x আছে 4x টো সোঁহাতে আছে মানে সমান চিনৰ সোঁফালে আছে আমি কি কৰিব লাগিব পক্ষান্তৰ কৰিব লাগিব অৰ্থাৎ তাক আমি এইটো চলকৰ ওচৰলৈ আনিবলৈ হ'লে আমি প্ৰথমতেই পাইছিলোঁ যে যদি সমান চিনৰ ইফাল সিফাল কৰা হয় অৰ্থাৎ সোঁফালৰ পৰা বাওঁফালে বা বাওঁফালৰ পৰা সোঁফালে যদি কৰা হয় তেতিয়া তাৰ কি হয় চিনৰ পৰিৱৰ্তন হয় 4x টো ইয়াত প্লাছৰ হৈ আছে যিহেতু আমি সমান চিনৰ বাওঁফালে আনিলোঁ সেইকাৰণে প্লাছৰটো কি হৈ গ'ল ইয়াত মাইনাছ হৈ গ'ল তাৰপিছত সোঁহাতে কি আছে -40 বাকী থাকিল এইফালৰ যিটো 5 আছে সেইটো ধ্ৰুৱক পদ এইটো -40 ধ্ৰুৱক পদ মানে সংখ্যা সেই 5টোক আমি কি কৰিম 40ৰ ওচৰলৈ লৈ আহিম মানে সমান চিনৰ সোঁফালে লৈ যাম এতিয়া আমি চাওঁ ইয়াত প্লাছৰ 5 সোঁফালে এইফালে আনিলে হ'বগৈ -5 ইয়াৰ পিছত পৰৱৰ্তীখিনি মই ইফালে কৰিছোঁ তোমালোকে চাবা আকৌ মই শাৰীটো বাৰু ইয়াত লিখি লৈছোঁ x - 4x = -40 - 5 এতিয়া আমি চাওঁ x ইয়াত এটা আছে 1 আছে ইয়াৰ মান আৰু ইয়াৰ 4x মানে 4টা তো 4 এইটো হৈছে মাইনাছৰ ইয়াৰ একো নাই মানে 1 এটা আছে আৰু এইটো হৈছে ধ্ৰুৱক এইটো মাইনাছৰ এইটো প্লাছৰ অৰ্থাৎ ইয়াত যোগ কৰিব দিছে যিহেতু ইয়াত কি হৈ আছে মাজত বিয়োগ চিন আছে মানে এইটো কি হ'ব বিয়োগ হ'ব 4ৰ পৰা 1 গুচি গ'লে থাকিব -3x আৰু তোমালোকে এনেকৈও ক'ব পাৰা যিহেতু 4টো ডাঙৰ তাৰ আগত মাইনাছ চিন আছে সেইকাৰণে উত্তৰটোৰ আগতো মাইনাছ চিন হ'ব তেনেকৈও জানি ল'ব পাৰা বুজি ল'ব পাৰা তাৰপিছত সমান চিন দিলোঁ এইটো -40 আৰু -5 যিহেতু মই এইফালে দুটা যোগ কৰিব লাগিব আৰু দুইটা একে চিনযুক্ত সেইকাৰণে সংখ্যাটো যোগ হৈ যাব আৰু ইয়াত যিহেতু দুইটা ঋণাত্মক আছে চ' ইয়াত কি বহিব মাইনাছ বহিব এতিয়া আমি চাওঁ সমান চিনৰ যি দুটা পদ পালোঁ সেই দুইটা আগে আগে কি আছে মাইনাছ চিন আছে অৰ্থাৎ দুইটাকে যদি মই মাইনাছেৰে পূৰণ কৰোঁ তেতিয়া এইটো প্লাছৰ হৈ যাব এইটো প্লাছৰ মানে আমি মাইনাছে কাটি থ'ব পাৰোঁ তাৰপিছত কি দেখিলোঁ 3x অৰ্থাৎ xৰ লগত 3টো কি হৈ আছে ধ্ৰুৱকটো যোগ হৈ আছে তো ইয়াত আমি কি কৰিম সমান চিনৰ সোঁফালে আনিলে যেনেকৈ প্লাছৰটো মই সোঁফালে আনিলে মাইনাছ হয় এনেকৈ পূৰণ হৈ থকা মানটো যদি সোঁফালে আনো তেতিয়াহ'লে এই ৰাশিটোৰ লগত ইয়াত কি হ'ব হৰণ হৈ যাব তো x = আমি কিমান পাম 3 × 15 = 45 xৰ মান কিমান পালোঁ 15 পালোঁ xৰ মান 15 পোৱা মানে আমি কি গম পাম হিমানীৰ বয়স আমি x বছৰ বুলি লিখিছোঁ অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰিম যে হিমানীৰ বৰ্তমান বয়স আমি কিমান লিখিব পাৰিম x মানে হৈছে তাৰ মান 15 বছৰ তাৰপিছত আমাৰ অৱনীৰ বয়স সুধিছিলে আমি এতিয়া অৱনীৰ বয়স উলিয়াম অৱনীৰ বৰ্তমান বয়স কিমান আছিলে অৱনীৰ বৰ্তমান বয়স x + 15 কিছুমানে আকৌ x + 5টো লিখিব এইটো লিখিব নালাগে কাৰণ এইটো 10 বছৰ আগৰ কথা কৈছে আমাক বৰ্তমানৰ বয়সটো সুধিছে সেইকাৰণে আমি x + 5 x + 15টো ল'ম x + 15 মানে xৰ ভেলু হৈছে 15 যোগ এইটো 15 তে কিমান হ'ব 30 বছৰ এইটো হৈছে উত্তৰ অৱনীৰ বয়স হৈছে 30 বছৰ আৰু হিমানীৰ বয়স হৈছে 15 বছৰ এনেকৈ কি কৰে চলকৰ সহায়ত আমি এইবোৰ অংক সমাধান কৰিব পাৰোঁ ইয়াৰ পিছৰ যিখিনি অংক আছে তোমালোকে ঠিক তেনেকৈ চলকৰ মান ধৰি কৰিবা কোনোবা এটা মান ধৰি ল'বা প্ৰশ্নটো চাই পেলাই ধৰিবা যিটো ধৰিব লাগে তেনেকৈ কৰিবা আৰু 4C লেচনৰ যিখিনি অংক বি পাৰ্টৰ মই অংকখিনি কৰি দিছোঁ তাৰে কিছুমান তোমালোকৰ হয়তো নোৱাৰা ওলাব পাৰে যিটো নোৱাৰা সেইটো গ্ৰুপত মেছেজ দি দিবা মই সেইটো কৰি দিবলৈ পৰৱৰ্তী ভিডিঅ'ত চেষ্টা কৰিম আৰু তাৰ বাবে তোমালোকে কি কৰিবা
যিটো চেনেল আছে আমাৰ ইউটিউব চেনেল শুভু আছাম সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি থবা যাতে খুব সোনকালে তোমালোকে ভিডিঅ'টো পোৱা আৰু উপকৃত হ'ব পাৰা আজিলৈ ইমানেই সকলোকে পুনৰ নমস্কাৰ ধন্যবাদ